कि अगर देखा जाए तो खानजादी को जाना चाहिए, पर वोट्स जो है नील भट्ट को कम मिले हैं। হেল্ল' এভৰিৱান, আজিৰ ফাৰ্ষ্ট নিউজটো হৈছে খানজাদীৰ বিষয়ে। কিছুমান চ'ৰ্চৰ মতে গম পোৱা গৈছে যে খানজাদী ঘৰৰ পৰা ইভেক্ট হৈছে, তাক লৈ ফেনবিলাকে একদম খুচ হোৱা নাই। তেওঁলোকৰ মতে খানজাদীক আনফেয়াৰলি ইভেক্ট কৰা হৈছে। তাৰপিছত খানজাদী টুইটাৰতো ট্ৰেণ্ড কৰা দেখা যায়। তাৰে কিছুমান ৰিয়েকশ্যনো আমি দেখাম। খানজাদীৰ ফেন পেজতো এটাই লিখিছে, যদি খানজাদীক ইভেক্ট কৰাটো সঁচা হয় তেনেহ'লে কোনো এইটো ছিজন বচাব নোৱাৰে। মেকাৰ আৰু হোষ্টে তাইক ডিম'টিভেট কৰিবলৈ ট্ৰাই কৰে, ছিজন ফ্লপ হোৱাটো ডিজাৰ্ভ কৰে বুলি কয়। এজনে লিখিছে খানজাদীক আনফেয়াৰলি ইভেক্ট কৰিছে, তাইক আকৌ আনিব লাগে, নহ'লে আমি শ্ব' বাইকুট কৰিম, তাই টপ 5ত ডিজাৰ্ভ কৰে। এজনে লিখিছে নীল আৰু ৰিংকু আউট হ'ব লাগে, তেওঁলোক খানজাদীতকৈ দুৰ্বল হয়, তাই শ্ব'ত বহুত কিবাবিলাক দিছে। তাৰে এটা ৰিপ্লাই দি কয় খানজাদী বেছি ডিজাৰ্ভ কৰে। লাষ্ট ছিজনত অংকিত গুপ্তাৰ নিচিনাই এইবাৰ খানজাদীকো ইভেক্ট কৰা হ'ল। লাষ্ট আমি ক'ব খোজোঁ যে অসমীয়া হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ খানজাদীক লৈ। আমি সদায় খানজাদীক ছাপোৰ্ট কৰি আহিছোঁ, আপোনালোকেও খানজাদীক এনেকৈ ছাপোৰ্ট কৰি যাব। আপোনালোকেও যদি খানজাদীক ছাপোৰ্ট কৰে তেনেহ'লে কমেণ্ট কৰক। থেংক ইউ ফৰ ৱাটছিং।